অনন্ত ৰায় ডাঙৰীয়াই যোনটো দাবী জনাইছে আৰু তেওঁ মানে অৱগত কৰিছে যে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া বা কেন্দ্ৰীয় চৰকাৰে মানে কেন্দ্ৰীয় শাসিত অঞ্চল বা ইউনিয়ন টেৰিটৰি গঠন কৰাৰ কাৰণে তেওঁলোকে মন মেলিছে বা আমাক কথা দিছে বুলি কৈছে। তো এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা একো কথা তেনেকুৱা ষ্টেটমেণ্ট অহা নাই, কিন্তু আমি বিভিন্ন চ'ৰ্চৰ পৰা আমি গম পাইছোঁ কোচবিহাৰক লৈ পেলাই সামৰি এটা নতুন এটা চিন্তা বিভিন্ন পক্ষৰ পৰা আহি আছে, চলি আছে। তো কোনো কাৰণত কাৰোবাৰ লগত মানে কোনোবা ৰাজ্যত আমি চামিল হোৱাটো আমি কেতিয়াও সহজভাৱে আমি লোৱা নাই আৰু কোনো কাৰণত আমি এইটো মানি নলওঁ, আমি গ্ৰহণ নকৰোঁ। আৰু যদি কোচবিহাৰত আমি যদি যাব লাগে বা কোচবিহাৰ ৰাজ্যত যদি চিৰাং আৰু কোকৰাঝাৰ বা অসমৰ আন ঠাইক যদি সামৰি পেলাই গঠন কৰিব বিচাৰিছে, তেতিয়াহ'লে আমি কেন্দ্ৰীয় চৰকাৰক আমি এইটোৱে স্পষ্ট ক'ম যে কেন্দ্ৰীয় চৰকাৰে বড়োলেণ্ড সুকীয়া ৰাজ্য তেওঁলোকে আমাক প্ৰদান কৰক। আমি বেলেগলৈ যাব আমি নিবিচাৰোঁ। আমি ষষ্ঠ অনুসূচিত অঞ্চল মানে অঞ্চল হিচাপে বা অধিকাৰ হিচাপে সাংবিধানিক আৰু ৰাজনীতিক অধিকাৰক লৈ পেলাই আগুৱাই যোৱাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। আমি সেই অধিকাৰক আমি কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু চুক্তি আধাৰত যিবিলাক দফা পাইছোঁ সেই চুক্তি আধাৰৰ দফাবিলাক আমি এতিয়া ৰূপায়ণত আমি ব্যস্ত আছোঁ। কেন্দ্ৰীয় চৰকাৰে এইটো সময়মতে কৰিব লাগে। তেনে এটা সময়ত যদি কেন্দ্ৰীয় চৰকাৰে যদি এনেকুৱা মন মেলিছে, যোনটো অনন্ত ৰায় ডাঙৰীয়াই প্ৰকাশ কৰিছে, কেন্দ্ৰীয় চৰকাৰে এইটো স্পষ্ট কৰিব লাগে যে এই কথাটো তেওঁলোকে কেনেকৈ লৈছে আৰু কি কৰিব বিচাৰিছে। আৰু ইয়াৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰত নিশ্চয় কৰণীয় আছে আৰু অসম চৰকাৰৰো এই যে অনন্ত ৰায়ৰ যি দাবী ইয়াৰ ওপৰত স্পষ্টীকৰণ দিব লগা আছে বুলি আমি স্পষ্টভাৱে আমি আহ্বান জনাইছোঁ। এইটো কথা কৈছে, ইয়াৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰিব লাগে। অনন্ত ৰায় ডাঙৰীয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত কি বুজাবুজি হৈছে আমি নাজানো, কিন্তু তেওঁলোকে ডিমাণ্ড কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ লগত কি আলোচনা কৰিছে, কি আলোচনা কৰা নাই আমি গম নাপাওঁ। তেওঁ যি প্ৰকাশ কৰিছে সেই প্ৰকাশৰ ওপৰত আমি আজি সংবাদমেল পাতিছোঁ আৰু ইয়াত আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। আৰু কোকৰাঝাৰ আৰু চিৰাং জিলা আৰু আন যিকেইখন অসমৰ জিলা, 6 চিডুলৰ 2খন জিলা আৰু অসমৰ আন যিখন জিলাবিলাক তেওঁলোকে সামৰাৰ যি কথা কৈছে এইটো আমি বিৰোধিতা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি একমত নহয়, আমি কোনো কাৰণত মানি নলওঁ। মানে চেণ্টিমিটাৰ মাটি আমি দিবলৈ সাজু নাই। আৰু ইয়াত শ্বহীদৰ বিনিময়ত 35 বছৰ সংগ্ৰাম, গণতান্ত্ৰিক সংগ্ৰাম, সশস্ত্ৰ সংগ্ৰামৰ বিনিময়ত BTC BTR গঠন হৈ গ'ল আৰু এতিয়া শান্তি ঘূৰি আহিছে। সেই শান্তিৰে বসবাস কৰি থকা সময়ত কোনোবা নতুন এটা ৰাজ্য গঠন কৰিব, দুটা ৰাজ্য মানে কাটি পেলাই নতুন এটা ৰাজ্য গঠন কৰিব, এইটো মানে কোনো কাৰণত বাস্তৱ নহয়। আজি অসম মেঘালয় সীমাৰ বিবাদ মানে শেষ কৰিব পৰা নাই, মিজোৰাম অসম সীমা বিবাদ শেষ কৰিব পৰা নাই, অৰুণাচল অসমৰ সীমা বিবাদ শেষ কৰিব পৰা নাই। সেই সময়ত আৰু নতুন এটা মানে যি কথা আহিছে, যি কথা ওলাইছে, এইটো আটাইতকৈ ভয়ংকৰ কথা। আৰু কোনোবাই যি দাবী কৰিছে তেওঁলোকে অধিকাৰ পাব লাগে, আমাৰ তাত ক'ব লগা নাই। তেওঁলোকে অধিকাৰ পাওক, কোচবিহাৰক লৈ পেলাই তেওঁলোকে অধিকাৰ পাওক, আমাৰ একো ক'ব লগা নাই। কিন্তু কাৰোবাৰ অধিকাৰক মানে কাঢ়ি লৈ পেলাই তেওঁলোকে মানে হস্তক্ষেপ কৰি পেলাই তেওঁলোকৰ অধিকাৰ ল'ব, সেইটো কথা কেতিয়াও যুক্তিকৰ হ'ব নোৱাৰে। তো আমাৰ কথা স্পষ্ট যে আমি এইটো মানি নলওঁ, আমি বিৰোধিতা কৰিছোঁ। আৰু ভৱিষ্যতে যদি কেন্দ্ৰীয় চৰকাৰে এনেকুৱা প্ৰস্তাৱ যদি লয় বা আনে 2024 আগে বুলি কৈছে, আৰু এই কথাটো আমি সহজে লোৱা নাই। ইয়াৰ কাৰণে আমাৰ তৰফৰ পৰা যিখিনি কৰণীয় কাম আছে আমি ভৱিষ্যতে কৰি যাম। আৰু এই কথাকো আমি সকীয়াই দিছোঁ যে কাৰোবাৰ লগত আমাক চামিলকৰণ কৰাতকৈ আমাক পৃথক ৰাজ্যৰ মানে আপোনালোকে প্ৰদান কৰক। কাৰণ চুক্তি পিছত আমি শান্তিৰে বাস কৰি আছোঁ আৰু শান্তি পৰিৱেশটো বিনষ্ট কৰি পেলাই অশান্তি কৰাটো আমি কেতিয়াও মানি নলওঁ, আৰু এইটো সহজ কথা নহয় বুলি আমি স্পষ্টকৈ কৈছোঁ। ধন্যবাদ। আমাৰ স্থিতিটো স্পষ্ট যে আমি কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ, আহ্বান জনাইছোঁ যে অনন্ত ৰায় ডাঙৰীয়াই যোনটো কথা কোচবিহাৰ ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা যোনটো কথা কৈছে, ইয়াৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰিব লাগে। আমি বাতৰিত দেখিবলৈ পাইছোঁ যে কোচবিহাৰ ৰাজ্য পৃথক ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঠন কৰাৰ যি দাবী, সেই দাবী অনন্ত ৰায় ডাঙৰীয়াই যি এটা প্ৰস্তাৱ ৰাখিছে বা দীঘলীয়া সময়ৰ পৰা আন্দোলন কৰি আহিছে, আৰু এই যি দাবীৰ লগত যিখিনি এৰিয়া তেওঁলোকে প্ৰকাশ কৰিছে, আৰু ইয়াত ৱেষ্ট বেংগল
আৰু অসমৰ যে পশ্চিম অসমৰ কিছু মানে জিলা ইয়াক সামৰি লোৱা আমি তাত দেখিবলৈ পাইছোঁ। আৰু এই যে জিলাকেইখনৰ ভিতৰত কোকৰাঝাৰ আৰু চিৰাং আৰু অসমৰ আন আন জিলাকো ইয়াত সামৰি লৈছে। তো পোনপ্ৰথমে অনন্ত ৰায় ডাঙৰীয়াই কোচবিহাৰ ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ যি দাবী ৰাখিছে, এই দাবীত BTC বা বৰ্তমানৰ BTR যি 6 চিডেল কাউন্সিল হয়, সেই কাউন্সিলক সামৰি লোৱা যি কথা বা সেই দুখন জিলা যি তেওঁলোকে সামৰি লৈছে, এইটো আমি বিৰোধিতা কৰিছোঁ আৰু গৰিহণা দিছোঁ। দ্বিতীয় কথাটো হ'ল যে দীঘলীয়া বড়ো আন্দোলনৰ পিছত বা সুকীয়া ৰাজ্য বড়োলেণ্ড আন্দোলনৰ পিছত 6 চিডেল BTC আৰু BTR গঠন হৈছিল। আৰু ইয়াত মানে বড়োসকলৰ শ্বহীদৰ বিনিময় আছে। ইয়াৰ লগতে ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰক সামৰি পেলাই 6 চিডেল BTC আৰু বৰ্তমান BTR আমাক অধিকাৰ দিয়া হৈছে। ইয়াৰ পিছত আমাৰ যি অস্তিত্ব, আমাৰ কলা সংস্কৃতি, আমাৰ ভাষা বা আত্মনিয়ন্ত্ৰণৰ কথা সেই 6 চিডেলৰ লগত জড়িত হৈ আছে। সংগ্ৰামৰ বিনিময়ত যিখিনি আমাৰ মৃত্যুবৰণ কৰিলে বা শ্বহীদ হ'ল, ইয়াত জড়িত হৈ আছে। তো এই গোটেই কথা তেওঁলোকে মানে ভাবি চিন্তি নকৰি পেলাই যি কথা তেওঁলোকে উল্লেখ কৰিছে, এইটো আমি কেতিয়াও মানি নলওঁ আৰু এই কথাটো আমি কেতিয়াও গ্ৰহণ কৰিব পৰা নাই। ইয়াৰ কাৰণে আমি এইটো বিৰোধিতা কৰিছোঁ। 3 নম্বৰ কথাটো হ'ল যে এই যি দাবী ৱেষ্ট বেংগল আৰু অসমৰ কিছু জিলাক সামৰি পেলাই যি দাবী ৰাখিছে, এইটো এটা অবাস্তৱ আৰু এটা অযুক্তিকৰ কথা। আৰু কোনো কাৰণত যাতে BTR 6 চিডেল এৰিয়াক তেওঁলোকে যাতে সামৰি নলয়, এই কথাটো আমি স্পষ্ট ভাষাৰে আমি আজি কৈছোঁ আৰু এই কথাটোলৈ আমি অবজাৰ্ভ কৰিছোঁ আৰু অনন্ত ৰায় ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যাতে BTR 6 চিডেল এৰিয়াক তেওঁলোকে যাতে সামৰি নলয়, এই কথাটো আমি স্পষ্ট ভাষাৰে আমি আজি কৈছোঁ আৰু এই কথাটোলৈ আমি অবজাৰ্ভ কৰিছোঁ আৰু অনন্ত ৰায় ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আমি তেওঁক ছাজেষ্ট কৰিছোঁ যে তেওঁ ৱেষ্ট বেংগলক লৈ পেলাই বা কোচবিহাৰক লৈ পেলাই ব্যস্ত থাকক। তেওঁ মানে 6 চিডেল BTRৰ জিলাকেইখনলৈ তেওঁ মাথা মাৰিব নালাগে, কাৰণ এইটো বড়ো অধ্যুষিত অঞ্চল। আন আন জাতি জনগোষ্ঠী ইয়াত শান্তিৰে বসবাস কৰিছে। দীঘলীয়া 35 বছৰ ইয়াত সংগ্ৰাম চলিল আৰু সংগ্ৰামৰ অন্তত শ্বহীদৰ বিনিময়ত সকলো জাতি জনগোষ্ঠীৰ সহযোগত এতিয়া শান্তি ইয়াত প্ৰতিষ্ঠা হৈছে আৰু বন্দুক এৰি পেলাই গণতান্ত্ৰিক আন্দোলন এতিয়া মানে বন্ধ ৰাখি পেলাই এতিয়া গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ৰাইজে বা এই অঞ্চলত বসবাস কৰা বড়ো জনগোষ্ঠীয়ে আগুৱাই যোৱাৰ কাৰণে এটা সংকল্পবদ্ধ লৈছে। এই সময়ত তেওঁ এটা মানে হিংসাৰ পৰিৱেশ বা এটা মানে ইয়াত কেৱাছ এটা পৰিৱেশ আনিবৰ কাৰণে যাতে তেওঁ চেষ্টা নকৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি দেখিবলৈ পাইছোঁ যে বড়োসকলে আন্দোলন কৰি থকা সময়ত 2000 চনত ঝাৰখণ্ড, উত্তৰাখণ্ড মানে ছত্তীশগড় গঠন কৰিলে আৰু ইয়াৰ পিছত 2013ত তেলেংগানা গঠন কৰিলে আৰু এতিয়া কোচবিহাৰ ৰাজ্য গঠন কৰা বা ইউনিয়ন টেৰিটৰী গঠন কৰা এটা কুচকাৱাজ চলিছে। এই কথাটো আমি সহজে লোৱা নাই আৰু এই কথাটো আমি নজৰ দি আছোঁ যে কেন্দ্ৰীয় চৰকাৰে যিবিলাক প্ৰস্তাৱ বা যিবিলাক মানে তেওঁলোকে মানে আলোচনা বিলোচনা কৰিছে, সেই কথাবিলাক আমি সহজে লোৱা নাই। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কোনো কাৰণত 1 মানে চেণ্টিমিটাৰ মাটি যাতে BTRৰ অধীনত থকা সংগ্ৰামৰ বিনিময়ত বড়ো আন্দোলনৰ বড়োলেণ্ড সুকীয়া ৰাজ্য আন্দোলনৰ পিছত গঠন হোৱা এই 6ষ্ঠ অনুসূচিত BTC বা BTR কোনো কাৰণত যাতে ইয়াত মানে বেমেজালিৰ সৃষ্টি নহয় আৰু কোনো কাৰণত আমাৰ অধিকাৰক লৈ যাতে কোনোবাই মানে ধেমালি নেখেলে, তাৰ কাৰণে আমি সকীয়াই দিছোঁ। আৰু শেষৰ কথাটো হ'ল যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক আমি দাবী জনাইছোঁ আৰু আমি আহ্বান জনাইছোঁ যে BTR যি চুক্তিৰ এই শান্তি চুক্তিৰ যিবিলাক দফা, সেই দফাবিলাক আখৰে আখৰে সময়মতে ৰূপায়ণ কৰিব লাগে আৰু ৰাইজে অতি আগ্ৰহেৰে বাট চাই আছে যে সকলো দফাবিলাক সময়মতে ৰূপায়ণ হ'ব। আৰু ইয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক আজিৰ এই প্ৰেছ মিটৰ যোগেদি আমি পুনৰবাৰ দাবী জনাইছোঁ আৰু আহ্বান জনাইছোঁ।